step constellation লৈ আপোনালোক সকলোকে স্বাগতম জনালো মোৰ লাষ্ট ভিডিও মাই ফ্ৰক কালেকশ্যনটোত ইমান ধুনীয়া ৰেছপন্স দিয়াৰ বাবে আপোনালোক সকলোকে ধন্যবাদ এইভাবে আপোনালোকৰ আগত এটা নতুন কালেকশ্যন লৈ আহিছোঁ আশা কৰোঁ ভিডিওটো শেষলৈকে চাব যদি ভিডিওটো চাই ভাল পায় তে লাইক কমেণ্ট শ্বেয়াৰ আৰু যদি সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে সাবস্ক্ৰাইব কৰি দিব আজি মোৰ ভিডিওটোৰ মেইন টপিক হ'ল মায়ে বনোৱা মেখেলা চাদৰ লেটছ ষ্টাৰ্ট ফাৰ্ষ্ট মই পিন্ধি থকা যোৰ বিষয়ে কওঁ এইযোৰ হৈছে টচ পাট আৰু কাঞ্চীবৰমৰ নীলা পাটটো হৈছে কাঞ্চীবৰম আৰু বিশেষকৈ টচ পাট আৰু ইয়াতে মায়ে এম্ব্ৰইডাৰী কৰিছে গোটেই চাদৰখনতে আছে এম্ব্ৰইডাৰীবোৰ সাইডত ডিজাইনটো দেখা আছে আৰু মেখেলাখনৰ সেম কালাৰ টচ আৰু এইটো ব্লু কাঞ্চীবৰম তাতেও এইটো গোলাপ হেৰি কৰা আছে এম্ব্ৰইডাৰী কৰা আছে আনতে দেখা হ'ব দেখা আছোঁ ষ্টনৰ কাম কৰা আছে এইসব মই হাতে কৰা ময়ো অলপ চলপ হেল্প কৰিছোঁ ডিজাইনটো কেনেকুৱা লাগিছে কমেণ্টত জনাব আমি সেকেন্ড মেখেলা চাদৰযোৰ আহোঁ এইযোৰ একযোৰ চিম্পল ফেঞ্চি মেখেলা চাদৰ মেখেলা ষ্টনৰ লেছ লগাই দিয়া হৈছে পটি চাৰি আৰু এইখন চাদৰ হোৱাইট কালাৰৰ নেটৰ হয় আৰু ইয়াতে সেম ষ্টনৰ লেছ লগাই দিয়া হৈছে আমাৰ এইবিলাক কাপোৰ জেঠীমাৰ দোকানৰ পৰা অনা হয় টিহুৰ পৰা মায়ে আনি মিক্স আপ কৰি ডিজাইন কৰি দিয়ে কিছু মই সৰস্বতী পূজাত পিন্ধিছিলোঁ তাৰপিছত পিন্ধা নাই ডিজাইনটো কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাব এতিয়া মই থাৰ্ড মেখেলা চাদৰযোৰ দেখুৱাওঁ এইযোৰো ছেইম ফেঞ্চি কাপোৰ আনি জাষ্ট লেছ লগাই দিছে এইখন হৈছে মেখেলা আৰু ইয়াতে চাদৰৰ কাপোৰটো আৰু লগতে লেছটো লগাই দিছে আৰু এইখন হৈছে চাদৰখনতো ছেইম লেছ লগা আছে চাদৰখনৰ কাপোৰটো মেখেলাত লগাই দিছে মায়ে এইসব কৰিব খুব ভাল পায় মিক্স আপ ডিজাইনটো কেনেকুৱা লাগিছে কমেণ্টত জনাব ফ'ৰ্থ মেখেলা চাদৰযোৰ দেখাই আছোঁ এইযোৰ হৈছে পাৰ্পল বেলজিয়াম চাদৰ আৰু এখন মেখেলা মুগা ৰঙৰ ইয়াতে মেখেলা চাদৰ দুইখনতে ৰিবন ৱৰ্ক কৰা হৈছে মায়ে হাতেদি কৰিছে চব হাতে কৰা ফুল চাদৰখনত আছে ৰিবন ৱৰ্ক আৰু মেখেলাখনতো আছে পিন্ধে বহুত খুব ধুনীয়া লাগে ডিজাইনটো কেনেকুৱা লাগিছে কমেণ্টত জনাব এতিয়া আহিছোঁ লাষ্ট মেখেলা চাদৰযোৰ লৈ এইযোৰ হৈছে মুগা ক্লাছিক পাট আৰু ফেঞ্চি চাদৰ ইয়াত পটিটো আনি এনেকৈ লগাই দিয়া হৈছে আৰু মেখেলাটো ছেইম আৰু পটিৰ অলপ অলপ কাটি মায়ে এনেকৈ মেখেলাখনত ডিজাইন কৰি দিছে ডিজাইনবোৰ কেনেকুৱা লাগিছে কমেণ্টত জনাব ঠিক আছে আজিলৈ ইমানেই একদিনত গোটেই ডিজাইনবোৰ দেখুওৱা সম্ভৱ নহয় আজি পাঁচযোৰ দেখুৱালোঁ আৰু যদি চাব মন আছে কমেণ্টত জনালে হ'ল দেখুৱাই দিম এদিন আৰু মোৰ ভিডিঅ'বোৰত ইমান মৰম দিয়াৰ বাবে সকলোকে ধন্যবাদ ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ